মেঘটো মাই গড আমি হাফলঙৰ পৰা আহি আৰু এতিয়া জাতিংগা টাৰ্ণিং পালোঁ আহি আৰু ইয়াতে এটা সৰু এক্সিডেণ্ট হৈছে। তো গুড মৰ্ণিং গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল হেমন্ত ভিডিঅ'। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা ভিডিঅ'লৈ। বৰ্তমান আছোঁ হাফলঙত আৰু হাফলঙৰ পৰা সকলোকে শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে পিছত ভিউটো চাওক, আগৰ ভিউটো চাওক। মই ধুনীয়া এটা প্লেচত আছোঁ, হাফলং। অ' মাই গড, ইয়াতে বৰষুণ বহুত, কিন্তু কাৰেণ্টটো নাই বাৰু ইয়াত। কাৰেণ্টৰ কাৰণে বহুত প্ৰব্লেমেই হয়। আপোনালোকে ভিউটো চাওক। আজি আমি গৈ আছোঁ ঘৰলৈকে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। বেগ পেকিং কৰিব আছে আৰু পেকিং কৰি আমি ইয়াৰ পৰা ওলাই দিওঁ সোনকালে ওলাই দিলে মানে কি হ'ব, তেতিয়া বৰষুণ যাক পোৱা চান্স নাই। আৰু ফাইনেলি ওলাই দিলোঁ এতিয়া আমি যাবলৈ। তাৰপাছত আৰু পাৰ্কিং কৰা জেগাটো বহুত দূৰতে আছে আৰু এতিয়া আমি মাটিটো দিম আৰু গুচি যাম অলপ। এতিয়া গৈ আছোঁ জাতিংগা। ভিডিঅ'টো শেষলৈকে চাই থাকক। বিল চিল দিয়া হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ তললৈকে। ভিডিঅ'টো চাই আৰু ৰাতিপুৱা আমি ধুনীয়াকৈ হাফলঙৰ ৰাস্তাত বৰ্তমান খোজকাঢ়ি আছোঁ। এইফালে আছে চিনেমা হল। এতিয়া আমি পূৰা গৈ আছোঁ বাইক পাৰ্কিঙৰ জেগালৈকে। ভিডিঅ'টো শেষলৈকে চাই থাকক। হাফলং বাদ দি, কাৰণ ৰাতিটো বহুত ডিষ্টাৰ্ব দিলে, কিন্তু মানুহৰ ৰেছপন্সখিনি বহুত ভালে পাইছোঁ, বহুত ভালকৈ দিয়ে। আৰু এতিয়া পাৰ্কিঙৰ জেগালৈকে আহিছোঁ। ৰাতি আমি কৈছোঁ পাৰ্কিং ইয়াত। চ' ফাইনেলি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ জাতিংগালৈকে। আজিতো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয়, তোমাৰো আজৰি খুজিব নোৱাৰো। ৱেলকাম টু জাতিংগা বাট চলো। এতিয়া যিটো বস্তু বিচাৰি পাইছোঁ ন, দিল খুচ হৈ গয়া ভাই। আৰু বেছি দেৰি নকৰোঁ ইয়াত। আৰু তুমজেং যাবলৈ আছোঁ এতিয়া। তুমজেং যাওঁ আৰু আপোনালোকক দেখুৱাম যদি পাৰোঁ, কাৰণ বৰষুণৰ কাৰণে হয়তো নোৱাৰিব পাৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওক মেঘটো মাই গড, আল্টিমেট। বৰষুণ আহি গ'ল। বৰষুণ, মেঘো আহে আৰু বৰষুণো আহি যায় গ'ল। বাপৰে ভাই চাওক, মজা আহি গ'ল। এইটো চাওক, মেঘটো ভাল পাই বুলি ধোঁৱাৰ লগতে বৰষুণ আহিছে। বৰষুণটো কেনেকৈ আহিছে চাওক আপোনালোকে। বাপৰে। আৰু ভিউটো কৈছোঁ নহয়, ক'বই নালাগে আৰু। আল্টিমেট ভিউ কৈছোঁ নহয়, হাফলঙতে আল্টিমেট ভিউ। মাই গড। বৰষুণটোৰ কাৰণে অলপ প্ৰব্লেম হ'লে, বাকী একো প্ৰব্লেম নাই। আৰু চাওক ভিউটো চাওক। চ' গাইজ, বৰ্তমান আমি হাফলঙৰ পৰা আহি আৰু এতিয়া জাতিংগা টাৰ্ণিং পালোঁ আহি আৰু ইয়াতে এটা সৰু এক্সিডেণ্ট হৈছে। চিফ ৰাস্তাৰ কাৰণে, ৰাস্তাটো অতি সোনকালে ভাল হ'লে ভাল হয় আৰু। ইমান ধুনীয়া এটা প্লেচ হয় না টুৰিষ্টৰ কাৰণে। আৰু গোটেই ৰাস্তাটো ভাল হৈ গৈছে অলৰেডি। মানে কি শুনা পাইছোঁ আৰু ইয়াৰ ৰাস্তাত এই ট্ৰাকখন গোটেই ৰাতিটো এনেকৈ আছে আৰু গাড়ী পিছফালেও বহুত আছে। Gunjung जाने का बाद यूं ब्रिज मिलेगा। सीधा है रास्ता दियांगी मिलेगा। हम नौगा जाना है। तो ब्लॉक है ना। ठीक है, थैंक्स। দেখো মই আজিও সপোনে তোমাৰ নাম কয়, যদিও নোহোৱা মোৰ তথাপিও সপোন ৰাখিছোঁ হাসিত থৈ। নালাগে আনিব সুখৰে বতৰে, নালাগে ভাঙিব। তো হাফলঙৰ পৰা অলপ আহি আমি এতিয়া বৰ্তমান চৰকাৰী বাগান পালোঁ আহি আৰু ইয়াতে কিবা খাম আৰু খাই আমি চিধা গৈ আছোঁ লংকালৈকে। লংকাৰ পৰা ঘৰ গৈ আছোঁ। চাৰা ভিডিঅ'টো। ভাই সাহেব, ফাইনেলি গুঞ্জুং আহি পালোঁ আৰু ইয়াতে এটা ধুনীয়া ভিউ পইণ্ট আছে আৰু সেই ভিউ পইণ্টত উঠি আপোনালোকক অলপ
চিনেমেটিক শ্বট দেখুৱাম আৰু বহুত কষ্ট হৈছে বাৰু ৰেকৰ্ডিং কৰিব নোৱাৰিলে বহুত বেয়া লাগিছে মনটো মানে কাৰেণ্টৰ প্ৰব্লেমৰ কাৰণে একো কৰিব নোৱাৰিলোঁ আৰু বতাহটো বহুত মাৰি আছে আপোনালোকে চ' গাইজ ধুনীয়া এটা ভিউ পইণ্টত আছোঁ গুংচুঙত এটা ধুনীয়া ভিউ পইণ্ট আৰু তলত পুৰা মস্তি লাগিছে মানে কেমেৰা যিমানখিনি ঢুকি নাপায় আৰু ৰং হাৰিবলৈ নাহিবা তুমি নেলাগে ঘূৰাই হুলচন এতিয়া বৰ্তমান গৈ আছোঁ ৰাতিপুৱাতো একো খোৱাই নাই ৰাতিপুৱা চিফ ব্ৰেকফাষ্ট কৰিছোঁ আৰু ৰুটি এটা আৰু ৰুটিটোতো কি আছিল চৰকাৰ বাগান নে কি তাতে গৈছিলোঁ হাফলঙৰ পৰা ঘূৰি আহি আৰু হাফলঙত আমি গৈছিলোঁ সিটো চাইডে কিন্তু সিটো চাইডে যাওঁতে যিটো গাড়ীটো ন আপোনালোকে দেখিছে আৰু সেইটো কাৰণে আমি এইটো চাইডে ঘূৰি আহিব লগা হ'ল ৰাস্তাটো এইফালে পৰা ছিংগল ৰোড খুবেই বেয়া ৰাস্তাটো চ' এটা সুন্দৰ লোকেশ্যনত আছোঁ আৰু এইফালে চব বাঁহ পূৰা বাঁহ হয় আৰু বহুত দূৰ পৰা আহি বৰ্তমান আমি ৰখিছোঁ অলপ জেগাত ৰেষ্ট লৈছোঁ আৰু যিহেতুকে আপ ডাউনৰ গাড়ীটো বহুতে কষ্ট পাইছে আৰু গতিকে অলপ টাইম তাকে ৰেষ্ট দিছোঁ আৰু আপোনালোকে নিশ্চয় ভিউটো দেখিছে এটা সুন্দৰ ভিউ মেমুত এইফালে আছে মেমুত কেনেকুৱা ফিল চ' আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ'টো চাওক আৰু এইবিলাক ৰাইডাৰ গৈ আছে বৰ্তমান তাৰপৰা ওলাই দিলোঁ আৰু ওলাই দি এতিয়া ধুনীয়া এটা ভিউত আহি আছোঁ আৰু মানে জেগাটো দেখিবলৈ যিমান ধুনীয়া আৰু ডেঞ্জাৰাছ হয় তিমান আৰু গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু অলপ আছে বৰ্তমান যিটো জেগা পাইছোঁ থাইজৰাৰী পাইছোঁ আৰু বেছি দূৰ নাই বুলি কৈছে আৰু মিনিমাম 1 ঘণ্টা লাগিব বুলি কৈছে আৰু 1 ঘণ্টাৰ পিছত আমি পাই আছোঁ লংকা অ' মাই গড এতিয়া পালোঁ আহি কি ব্লক বজাৰ ন ব্লক বজাৰ পালোঁ ইয়াৰ পৰা কমচে কম আৰু লংকালৈকে 25 কিলোমিটাৰ আৰু বাইকৰ অৱস্থা চাওক মেমুৰৰো অৱস্থা বেয়া হৈ গৈছে চাওক মেমুৰে পূৰা জোতা চোতা খুলি দিছে একদম মেমুৰে পূৰা জোতা খুলি দিছে বে ঐ জোতা বান্ধি লৈছে ক'ত চাওক শুকাব নহয় বান্ধি দিছে পূৰা এই অ' ভাই এচা ৰাইডাৰ হোগা তো কিয়া মিলেগা ভাই क्या बोला मंडप वेस्ट कार्बी आंगलोंग है क्या इधर से वो जा सकता है ना क्या बोला लंका ठीक है कितना जाना पड़ेगा कितना दूर जाना पड़ेगा कितना दूर जाना पड़ेगा बहुत दूर है किराया ठीक है चलो চ' ফাইনেলি আহি কঠীয়াতলি পালোঁ আৰু কঠীয়াতলি অলপ কাম আছে সেইখিনি কাম কৰি পেলাই আমি ঘৰলৈকে গৈ আছোঁ চাই থাকক ভিডিঅ'টো